ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই অনুশীলনী 6 খৰ 2 নম্বৰটো চোৱা। ইয়াতে আছে ভাগফল আৰু ভাগশেষ উলিওৱা। বৰ্গীয় জ নম্বৰটো লৈছোঁ নতুন কিতাপৰ মতে 673 এই সংখ্যাটো হৰণ কৰিব লাগিব 8। ঠিক আছে, এইটো আমি চোৱা। ইয়াত ভাজ্য আছে 673 8ৰে হৰণ কৰিব লাগে। তো আমি জানো ইয়াত 8 আছে হয়নে, তো ইয়াত 6, তো এটা অংক তো 6টো সৰু আছে, গতিকে আমি কি কৰিব লাগিব, তাৰ পিছৰ সংখ্যাটো ল'ব লাগিব 67ক আমি হৰণ কৰিব লাগিব। এতিয়া আমি নেওতা চাওঁ। নেওতা কি আছে, আমি 8 4 পৰা আৰম্ভ কৰিছোঁ। 8 4 গুণ 32, 8 5 গুণ 40, 8 6 গুণ 48, 8 7 গুণ 56, 8 8 গুণ 64, 8 9 গুণ 72। 8 8 গুণ 64টো ইয়াত হ'ব নহয় জানো, যিহেতু 9 বাৰ দিলে 72 হৈ যায়, তো 8 8 গুণ 64। এতিয়া বিয়োগৰ কাম। 7 পৰা 4 গ'লে ইয়াত 3 আহিলে হয়নে, নামি আহিব 3 33, মানে 8ৰে 33ক হৰণ কৰিব লাগে। পুনৰ আমি চাওঁ। 8 4 গুণ 32 আমি ইয়াত পাইছিলোঁ, 8 5 গুণ 40, গতিকে 40টো নহ'ব, 40টো ডাঙৰ হ'ব, 8 4 গুণ 32 এইটো হ'ব। গতিকে আমি কি দিলোঁ, ওপৰত 8 ওপৰত 4 হয়নে, 8 4 গুণ 32। এতিয়া 33ৰ পৰা 32 আমি বিয়োগ কৰিলোঁ, কিমান পালোঁ, 1। অৰ্থাৎ আমাৰ ভাগফল এইটো হয়নে, ভাগফল আমি 84 পালোঁ আৰু ভাগশেষ কিমান পালোঁ, 1 পালোঁ। এইবাৰ চুটি নিয়মৰে হৰণ কৰা এটা অংক চোৱা। চুটি নিয়মৰে হৰণ কৰিলে এনেদৰে পাতি লয়, চিনডাল তলৰ ফালে দিয়ে, এইডাল তলৰ ফালে দিয়ে। এইটো তোমালোকে জানা, এইটো কি ভাজক আৰু ভাজ্য কিমান আছে 712। তো আমি এই অংকটো কেনেকৈ পাম, আমি এই অংকটোকে যদি দীৰ্ঘ হৰণ পদ্ধতিৰে চাওঁ কেনেকুৱা হ'ব, ইয়াত চোৱা তোমালোকে। ইয়াত আমি দীৰ্ঘ হৰণ পদ্ধতিৰে গোটেই অংকটো কৰিছোঁ হয়নে। ইয়াতে 3 আছে ভাজক আৰু ভাজ্য, গোটেই সংখ্যাটো কিমান আছে 712। তো ইয়াৰে প্ৰথম যিটো অংক আছে, অৰ্থাৎ শতকৰ ঘৰৰ অংক, প্ৰথম অংকটো 7 আছে। আমি এইটো জানো, আগত কৰি আহিছোঁ এনেকুৱা অংক। 3 2 গুণ 6 হ'ল হয়নে। এতিয়া বিয়োগৰ কাম। 7 পৰা 6 গ'লে 1 হয়নে, তো 3 কেতিয়া 1ক এতিয়া 3ৰে নাযায়, গতিকে আমি ওপৰৰ অংকটো নমাই দিব লাগিব। 11 হ'ল, 11ক কেইবাৰ যাব আমি মনতে কৰিব পাৰোঁ, সৰু সৰু অংক যিহেতু। এতিয়া পাতি কৰিব নালাগে, আগত আমি পাতি কৰিছিলোঁ, কিন্তু এতিয়া আমি লাহে লাহে মনতে কৰিব লাগিব। 3 3 গুণ 9 হয়নে। তেতিয়া বিয়োগৰ কাম। 11ৰ পৰা 9 গ'লে 2, 2 3ৰে এতিয়া 2 কেতিয়া হৰণ নাযায়, গতিকে আকৌ আমি 2 নমাই দিব লাগিব। কিমান হ'ল 22 হয়নে। তো 22ক এতিয়া কেইবাৰ যায় আমি নেওতা মাতিম। 3 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ কিমান 18, 3 6 গুণ 18, 3 7 গুণ 21, কিমান পালোঁ, 3 7 গুণ আমি ইয়াতে 21 পালোঁ। এতিয়া 22ৰ পৰা আমি কি কৰিম, 22ৰ পৰা 21টো আমি বিয়োগ কৰিম, 1 পালোঁ হয়নে। এই অংকটোকে, দীৰ্ঘ হৰণ অংকটোকে এতিয়া চুটি নিয়মৰে বুলি দিছে। ইয়াত কেনেকৈ হৈছে তোমালোকে চোৱা। অৰ্থাৎ তোমালোকে কিছুমান মনতে কৰিব লাগিব। এতিয়া 3 2 গুণ 6 হৈছে, 7ৰ তলত 6 আছে বুলি মনত ধৰিব লাগিব। এতিয়া এই 7ৰ পৰা ইয়াত তলত যিটো 6 আছে বুলি ধৰিছোঁ, 7ৰ পৰা 6 গ'লে 1, অৰ্থাৎ 1টো এই 1ৰ লগত গুচি 11 হ'ল। এই 11টোকে আমি ইয়াত পাতিছোঁ হয়নে। তো এই 11, এতিয়া এই 11টোক এতিয়া আমি 3ৰে কৰিছোঁ। 3 3 গুণ 9, 11ৰ তলত 9 আছে হয়নে। ইয়াত দীৰ্ঘ হৰণত দেখুৱাই দিয়া হৈছে, কিন্তু ইয়াত তোমালোকে মনতে কৰিব লাগিব। 11ৰ পৰা 9 গ'লে 2, অৰ্থাৎ এইটো 2, এই 2টো, এই 2টোৰ তললৈ এই 2টো নামি আহিছে, এই 2টো ইয়ালৈ নামি আহিছে, অৰ্থাৎ তোমালোকে ইয়াত মনতে ধৰিব লাগিব 22 হৈছে। এতিয়া 22টো কেইবাৰ গৈছে, 3 7 গুণ 21। এই 22ৰ পৰা তলত যিটো 21 আমি মনতে ধৰিছোঁ, 21 গ'লে অৰ্থাৎ ভাগশেষ 1। তো এইটোৱে হ'ল অংক। তোমালোকে এনেকুৱা ধৰণৰ আৰু অংক দিছে কেইটামান, সেইখিনি তোমালোকে কৰিবা। আৰু নুবুজিলে
মোক তোমালোকে ব্যক্তিগতভাৱে মেছেজ কৰি দিবা ঠিক আছে।